আমি অসমখনক সম্প্ৰীতিৰে সুখ শান্তি আৰু সমৃদ্ধিশালী কৰি তুলিবৰ বাবে আমি সকলো অসমীয়াই একত্ৰিত হৈ ৰাজনৈতিকভাৱে গৌৰৱ গগৈৰ হাত শক্তিশালী কৰি তুলিব লাগে। ককাইদেউ গৌৰৱ গগৈৰ হাত বৰ্তমান এটা কামতহে ব্যৱহাৰ হয়। বিজেপিৰ অক্সিজেন লৈ 1500 টকাৰ জহত জাতিটোক বিক্ৰী নকৰিবা বন্ধুসকল, এই বিবেকেৰে অলপ বিবেচনা কৰিবা। ককাইদেউ আমি বিজেপিক কেনেকৈ সমৰ্থন নকৰিম? আপোনালোকৰ দেখোন গগৈ নেতাবোৰৰ কামেই নাই। আপোনালোকৰ গগৈ নেতাবোৰে মিয়াসকলক অসমীয়া বনাব খোজে, কিন্তু নিজৰজনীক অসমীয়া বনাটো দূৰৰে কথা, ভাৰতীয় বনাব নোৱাৰে আৰু ভাৰতীয় বনাব নোখোজে। শ্বেখ হাছিনাৰ দৰে কোনদিনা ক'ত উৰা মাৰে কোনো ঠিক নাই। বাকী থাকিল বিবেকৰ কথা, আপোনাৰ দেখোন নিজৰে বিবেক নাই। কাৰ অক্সিজেন লৈ আপুনি প্ৰলাপ বকি থাকে আপুনি নিজেই ক'ব নোৱাৰে। বহুত দিনৰ আগৰ পৰাই আপোনাৰ মুখত ডাঙৰ ডাঙৰ কথা শুনি আহিছোঁ, কিন্তু কাৰ্যক্ষেত্ৰত বিগ জিৰ'। আৰু আপুনি যে জাতিৰ কথা কৈ থাকে, জাতিৰ ক্ষেত্ৰত আপোনাৰ কোনো চেতনা নাই। আপোনালোক জাতিৰ ক্ষেত্ৰত অচেতন। কলেজৰ ভিতৰতে আমাৰ অসমীয়া ছোৱালীক মিয়া ল'ৰাই ৰেপ কৰে, কিন্তু আপোনালোক সেইবিলাক ক্ষেত্ৰত নিমাত। কলেজৰ ভিতৰতে আমাৰ অসমীয়া ছোৱালী হিন্দু ছোৱালীক মিয়া শিক্ষকে নিৰ্যাতন চলাই অত্যাচাৰ কৰে, সেইবিলাক ক্ষেত্ৰত আপোনালোক নিমাত। ককাইদেউ আপোনালোকৰ মুখত জাতি ৰক্ষাৰ কথা শোভা নাপায়, পাৰে যদি মিয়া ৰক্ষাৰ কথা কওক, শুনিবলৈ অলপ শুৱলা হ'ব। মিয়াৰ পকৰ চেলেকা